हेलो फ्रेंड्स, आज आमी जाबो ओलाइसु काजिरंगा राष्ट्रीय उद्यानলৈ गतिके बोलकसन आमी ताते गई लग हम। আজি বতৰটো খুবেই ধুনিয়া, মানে ধুনিয়াকৈ ৰ'দ ওলাইছে। আমি যাত্ৰা আৰম্ভ কৰিছো প্ৰায় 9টা বাজিয়ে গ'ল, মানে ইটো কৰোতে দেৰিয়ে হৈ যায় ন। আমি জাগিৰত পালো। এতিয়া আমি নগাঁও দি যোৱা ৰাস্তাটো দি সোমাই যাম। এতিয়া আমি আহি পাই গলো ৰহাৰ টোল গেট। এতিয়া টোল গেটৰ পৰা আমি আৰু আগবাঢ়ি যাব লাগিব। যাত্ৰাত হেতু হাতী দেখা ভাল, গতিকে গজৰাজক দেখি লাগিছে আমাৰ যাত্ৰাটো আজি খুবেই ভাল হ'ব। এতিয়া আমি আহি কলিয়াবৰ পালো। ইয়াতে অকণমান সময় ৰখি লওঁ, অকণমান গাড়ীত মানে আহি আছো 9টা বজাৰ পৰা, অলপ ভাগৰ লাগিছে। অলপ ইয়াতে ৰখি পানী চানী খাই লওঁ, তাৰপাছত আমি আকৌ আৰম্ভ কৰিম। ইয়াৰ পৰা আৰু 50 কিলোমিটাৰ আছে, আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যাম। এতিয়া ৰখা হৈ গ'ল। এতিয়া আমি আমাৰ যাত্ৰা আকৌ আৰম্ভ কৰিবলৈ লৈছোঁ। আমি আহি জখলাবন্ধা পালোঁ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আমি এতিয়া প্ৰৱেশ কৰিছোঁ। এই ৰাস্তাটোত প্ৰৱেশ কৰাৰ পাছতে আমাৰ গাড়ীৰ স্পীড লিমিট কিছু পৰিমাণে ইফাল সিফাল হয়। মানে একেবাৰে যিহেতু এই পথেদিয়ে জীৱ জন্তুবিলাকে ৰাস্তা পাৰ হৈ অহা যোৱা কৰে, সেইকাৰণে হয়তো 20 বা 40 স্পীডতহে গাড়ী আগবাঢ়িব লগা হয়। গতিকে লাহে ধীৰে আমি এতিয়া আগবাঢ়ি গৈ আছোঁ। এটা খুবেই সুন্দৰ পৰিৱেশ, চাৰিওফালে সেউজীয়া। এতিয়া আমি আহি পালোঁ হালধিবাৰী বুঢ়ীআই মন্দিৰ। এতিয়া আমি ইয়াতে অকণমান ৰখিম আৰু মাক দৰ্শন কৰি যাম। দৰ্শন কৰা হৈ গ'ল। মই দ্বিতীয়বাৰৰ কাৰণে এই মন্দিৰ দৰ্শন কৰিছোঁ। আচলতে এইফালে আহি পেলাই মাক দৰ্শন নকৰিলে একেবাৰে ভাল নালাগে। চ' দৰ্শন কৰিলোঁ। এতিয়া লাহে লাহে আপোনালোকক দেখাব চেষ্টা কৰিছোঁ মন্দিৰটো। এতিয়া আৰু লাহে লাহে আমি গৈ থাকিম। এতিয়া পেটত ভোকো লাগিছে। এতিয়া গৈ পেলাই ফাৰ্ষ্ট কিবা এটা খাই ল'ব লাগিব। ভাতে খাই ল'ম, তাৰপাছত আৰু ক'ৰবাত যাম ফুৰিবৰ কাৰণে। আমি আজিৰ পৰা 2 বছৰমান আগতো আহিছিলোঁ, কিন্তু এইবাৰ চাই চিতিহে তাৰমানে যাম, চবতে নাযাওঁ। কিন্তু অৰ্কিড পাৰ্কত যাম। যোৱাবাৰ অৰ্কিড পাৰ্কখন ভালকৈ চোৱা নহ'ল। ফাইনেলি আমি আহি পাই গ'লোঁ। এতিয়া কিবা এটা খাই লওঁ। 9টা বজাত যাত্ৰা আৰম্ভ কৰি আমি দিনৰ 1 বজাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পাই গৈছোঁ। এতিয়া কিবা অলপ খাই লৈছোঁ, লৈ পেলাই অকণমান ৰেষ্ট কৰিম। ৰেষ্ট কৰাৰ পাছত আমি অৰ্কিড পাৰ্কখন চাবলৈ যাম, আৰু তাত গৈ আমি কি দেখিলোঁ আপোনালোকক মোৰ দ্বিতীয় ভিডিঅ'টোত দেখাম।